সি সৈনিকত যোৱাৰে পৰা মোৰ মনটি বৰ অশান্ত হ'ল। মাহটো ধৰি অপেক্ষা কৰোঁ তাৰ চিঠিলৈ। ডাকোৱালটোৰ বাহিৰে কাকো আপোনেই নলগা হ'ল। অধীৰ আগ্ৰহেৰে ৰৈ থাকোঁতে কেতিয়াবা আহে তাৰ চিঠি। লেফাফা নাফালাকৈ বুকুত সাবটি ধৰোঁ। এয়া যেন মোৰ অমূল্য সম্পত্তি। চিঠি নেমেলোতেই অশ্ৰু নিগৰি যায়, সৰি পৰে চাদৰৰ আচলত। দেহ মাতৃক ৰাখোঁতেই নিজৰ মাকজনীক ৰাখিছে বা নাই সি মনত। কত গধুৰ অস্ত্ৰ পিঠিত বান্ধি লৈ ফুৰে মোৰে ৰাতি দিন। পাহাৰে ভৈয়ামে বালিয়ে বৰফে পাৰ কৰে কত ৰাতি দিন। কিনো লিখিছে সি চাওঁচোন মেলি, সেইজনী বুঢ়ী মাকলৈ বুলি। মাও, তই ভালে আছনে? মই ঠিকেই আছো। চাচোন মই কিমান ভাগ্যৱান, দুজনী মাৰ চেনেহ পাইছো। এজনী তই আৰু এজনী আমাৰ ভাৰত মা। দুইজনী মাৰ মমতাৰ সাগৰত কিদৰে বুৰ গৈছো চা। আশীৰ্বাদ সিক্ত এখনি চিঠি মোলৈ পঠাবি তই। অধীৰ আগ্ৰহেৰে বাট চাই ৰম সেই চিঠিখনলৈ মই মৰিলেও তই শোক নকৰিবি, তাৰ সলনি গৰ্বহে কৰিবি। য'তেই মোৰ প্ৰাণ যাওক লাগে চিঞৰিম এবাৰ মা বুলি। মোক হাঁহি হাঁহি বিদায় দিবি মা, দুখ নকৰিবি মোক হাঁহি হাঁহি বিদায় দিবি।